সকল আপোনালোকক ওয়েলকাম জনাইছোঁ শ্ৰদ্ধা ব্লগলৈ। আমি এটা ব্লগ বনাবৰ কাৰণে গৈ আছোঁ। তো আপোনালোকে চাই থাকক। এয়া বিখ্যাত লখিমপুৰ পুখুৰী। অনুভৱী তোমাৰ শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰ আগমন জোনাকী আকাশত উমলে মন তোমাৰ শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰ আগমন জোনাকী আকাশত উমলে মন শৰতৰ প্ৰতিটো সন্ধিয়া তোমাৰে নাচোন তোমাৰ আহিতে জীপাল আৰু আমি এতিয়া অলপ কিবা কাম কৰি আহোঁ। আমি মাংস এয়া পালিপতা চক হয়। আমি অলপ পিছত মাংসটো ল'ম। আগতে আৰু বাকীখিনি থকা যোগাৰখিনি কৰি আহোঁ যায়। আমি কলাইগাঁও আহি পালোঁ। কলাইগাঁও অহাৰ কাৰণটো হ'ল আমাৰ ঘৰৰ পৰা অলপ মানে সামগ্ৰী আনিব গৈছিল। ঘৰৰ বজাৰ কৰিব কাৰণে আমি কলাইগাঁও আহিলোঁ। মোৰ লগত আহিছে আপোনালোকে দেখুৱাই নাই। মোৰ লগত কোন আহিছে? এয়া আমাৰ দাদা পেটলা আমাৰ ৰ'ব লাগিব কাৰণ আমাৰ এতিয়া আপোনালোকক খৰাখিনিত অলপ ষ্টপ কৰিছোঁ। আকৌ গোটেই বালিবোতাত লগ পাওঁ আপোনালোকক। আমাৰ বজাৰ কৰা হৈ গ'ল। তো এতিয়া আমি গৈছোঁ মাংস ল'বলৈ। এখন দোকানৰ পৰা আমি এতিয়া মাংস ল'ম। এতিয়া আমি মাংসলৈ ঘৰলৈ গৈ আছোঁ। আপোনালোকক আকৌ ঘৰত লগ পাম মাংসৰ সৈতে। এবাৰ মাংস বনোৱাখিনি দেখাওঁ আপোনালোকক। চাই থাকা ভিডিঅ'টো। এতিয়া আমি দুইটা বাতিতে মাংস সমান সমান লৈছোঁ। এটামান ভাত লৈছোঁ। তাৰপিছত দুটা বাতিত আমি এটামান মাংস লৈছোঁ। তাৰপিছত চাওঁ এতিয়া আমি কোনে জিকে। তাৰপিছত যোনে হাৰে তাৰ এটা কিবা পানিছমেণ্ট এটা থাকিম আৰু মানে সেইটো নকওঁ এতিয়া ধৰাৰ পিছত হ'ব। এতিয়া মানে আমি এতিয়া মানে কি আৰু সেইখিনি খাবৰ মানে কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম। তাৰপিছত ইয়াতে ধুনীয়াকৈ আমি মাংস একেমান লৈছোঁ। তাৰপিছত এইবাৰ দেখাত সৰু কিন্তু পূৰা আৰু মই বাৰু দেখাত ডাঙৰ হ'লেও বেছিকৈ নোৱাৰোঁ। আমি যিমান পাৰোঁ চেষ্টা কৰোঁ। 1 2 3 খা চাওঁ ষ্টাৰ্ট। লাহে লাহে দে সৰু বুবুৰ শেষ আৰু। এই বুবু জোৰে চলাইছা। কাটি চাটি খাবি চাবি দেই আকৌ। লাহে 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 মাংসই ভাতে খাই লোৱাৰ পাছত খাম আৰু ঠাণ্ডা পানী আমাৰ এইটো গৰম পানী ভৰাই দিলে ঠাণ্ডা হৈ যাব। কি বস্তু তাৰ মূৰত কৈছা নাই কৰি আছো মই। কৰি আছা? অঁ এই ইৰা চেক কৰি হাৰাটো কিন্তু বেয়া পানিছমেণ্ট হ'ব দেই।
মাংসটো খাব লাগিব গাঁঠি লাগছা গাঁঠি লাগব কথা নকবি লাগা আপত্তি নাই মৰি যাব আপত্তি নাই চেলেঞ্জত জিকবাটো হৈ লাগব ইয়ে সৰু ইয়ে এযোৰা নাখায় কিয় বুবু ভাজ হ'ল পানী কম ভাত বেছি সৰু গৰে হাৰিল আৰু বেছি সময় নাই আৰু পানী 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 সৰু হাৰিল আজি কৰে মখাই হৈ গৈ পেলাব নেকি কেনেকুৱা পানিছমেণ্ট দিম জলকীয়া খাবা দিম আকৌ জিভা চিঙি গ'লো খাই ये क्या है নিগিনে একবাৰ পৰা নাই গাদ্দাই নহ'ব গাদ্দাই নহ'ব গাদ্দাই নহ'ব খালি দিয়ে লাষ্টত কিয় ৰাতি খাব নতে ये क्या है भाई पेट में बहुत खुश गया অসমীয়া পৰা হিন্দী দিয়া এটা ডাইৰেক্ট লাষ্টত খালি দিয়ে কি কৰি দিব ফুটিল আৰু जल्दी जल्दी হিলে গেল এনেকা হলে নহ'ব দেই জল্দি জল্দি খা এইগিলা নহ'ব লাগিব বেছি হ'ল নেকি अरे बाबा ये क्या है উঠছো দে আৰু গৰম মছলা ওলা এইফালে গাঠিয়ে খালে হাঁহোতে হালি শেষ চেলেঞ্জত জলদি জলদি কোন জিকছি স্বৰাজ প্ৰতিম শৰ্মা সৰু আৰু নৰে লাভ নাই আৰু একান দাউৰি গৈ যা বহুত হ'ল আজি চাবি আৰু মাখালি তোৰ পেটটো ফাটি যাব হ'ব দে আৰু ভৰাব নোৱাৰা যদি সময় থৈ দি আমাৰ খাব লাগিব দেৱা খা নাই চাওঁ পানিছমেণ্ট কিন্তু আৰু এটা এই লাষ্টত দিছে একেলগে খাইছিলে
বেছি হ'ল সুন্দৰ কিটো টেঙা নেকি টেঙা না মিঠা এইটো না কি ৰে টেঙা নে হনে নহয় আমটো কি কি মিঠা হ'ব কেনে লাগিল খানাটো বঢ়িয়া মই নিজে বনাইছো আচ্ছা নাজবা নাজানি চুতং খা বেকা ওপরে আঙুলি চিপা নাঙ্গে দিকছা দিকছো আচ্ছা কালি ইয়াৰ এই পানিশমেন্ট মই ইয়ানে এই মানে জলকীয়া কাৰণে ক'বা নোৱাৰা গৈছো কি হ'ল মই মুখ চুখ ধুই দিলি আজিৰ চেলেঞ্জৰ এয়া সৰজ প্ৰতিম শৰ্মা উইনাৰ আৰু মঞ্জিতা মনালিসা শৰ্মা লাডা মই গৈ কি তুমি উইনাৰ কালি পানিশমেন্টটো আজি হ'ব না কালি হ'ব কালি পুৱা হ'ব কালি কালি ঘনা হ'ব নাই কালি ঘনা হ'ব লাইটমেন আৰু কেমেৰামান ইফালে চাওঁ মানুহ কাম এটা কৰিম সৰু মাজে মাজে লাইটমেন গোটেই নাই না ভালকে দেখাই দি বহুত খাই কেনে এতিয়া পাতা লাগিছে দুই নম্বৰটোত গেলি হ'ল পানিশমেন্টটো খাবৰ কাৰণে ৰাতিটো ৰখিম চাই থাকক মোৰ পানিশমেন্ট কি হ'ব এতিয়া উশাহ ল'বা কষ্ট হৈ আছে বহুত আমি কালি পানিশমেন্টটো দিম মানে এতিয়া আৰু পেট ফেলে ফেলে ঘুমাম আৰু গতিকে এতিয়া গুড নাইট শুভৰাত্ৰি কালি আমি এক পানিশমেন্ট শুভৰাত্ৰি খা কাৰণে উশাহ চুখা নাপাই গৈছো গুড নাইট বাই বাই মই পানী পুৰি চেলেঞ্জ কৰিম কালি ফুড চেলেঞ্জটো আজি মানে পানিশমেন্ট দিয়া বুলি কৈছিলো নহয় এতিয়া মানে এক মই পানিশমেন্ট এটা দিম সেইটো কি হ'ব এতিয়ালৈ গম পোৱা নাই কিন্তু এতিয়া মই মানে তাইক বস্তুটো দিম আৰু তাইতো খাবই লাগিব নহ'লে দ্বিতীয়বাৰ আৰু চেলেঞ্জ কৰিব নোৱাৰিব আৰু মানে মোক কিবা জিকাৰ কাৰণে কিবা এটা দিম বুলি কৈছে কিন্তু কি মই এইটো ক'ব নোৱাৰোঁ কিন্তু মই মানে এইটো মোৰ ফালৰ পৰা দিম পানিশমেন্টটো তাৰপিছত লোৱা আপেলটো তুমি এতিয়া খাই দেখাব লাগিব এইটো আপেলটো মানে খাবই লাগিব এইটো খাবই লাগিব তই কামাৰ আৰু কামাৰীটো খাই দি খাব লাগিব এতিয়া দ্বিতীয়বাৰ চেলেঞ্জ নহ'ব হা খাবই লাগিব আমাৰ ইমান সময় নাই নহয় জলদি কৰ খা কিমান নহ'ব খা খাই খালে সোনকালে দে সৰু সৰু জলদি কৰ চাই আছে টকা চাই আছে দে নহ'ব আৰু দ্বিতীয়বাৰ চান্স নাই এই দ্বিতীয়বাৰ চান্স নাই হ'ব অ'কে দ্বিতীয়বাৰ চান্স নাই আৰু এয়া উইনাৰৰ কাৰণে আমাৰ দ্বিতীয়বাৰ নহয় উইনাৰৰ কাৰণে এইটো এইটো বাৰু মোৰ কিন্তু খাব লাগিব খা এইটো অলপ খাই অলপ হ'লেও খাব লাগিব গিলবা গিলবা লাগিব মুখান চাওঁ খাই গিল চেলেঞ্জ কি হ'ল পানিশমেণ্ট কি হ'ল ডাঙৰকে আমাৰ এশকে কামাৰ টাংকে কামাৰ পানিশমেণ্ট দে নহ'লে দ্বিতীয়বাৰ কাৰণে নহ'বই বুজি আছে Ay, no, dito na kanila.